আজি আৰু ঘৰত মাছ কি মাছ এই তেজপুৰী আছে মাছ পাত তেজপুৰী আমাক গাল দিব তুমি তো গুৱাহাটী গুৱাহাটী কত পাও ৰাতি পইচা মই জানো এইটোৱে লাগিব তোক চাও কি কৰি আছে আমাৰ ঘৰ আটাইতকৈ ডাঙৰ ডাঙৰ আমাৰ ক্লিপাত ভাঙি থাকিলে এদিনৰ কাৰণে আহি আমাৰ মেহেন্দি গছজোপাৰ পৰা গোটেই মেহেন্দি লৈ গুচি গৈ আছে চাজ ন হাই কৈ দিয়া এছে এছে ইয়াতে চাও মেহেন্দি পাত উঠাই আছে 500 টকা লাগিব গছজোপা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছো ফ্ৰীতে কিয় দিম নিদু তেলকুৰি গাইজ মই বান্ধাকবি আনিব গৈছো হওক ইমান ভিআইপি হ'ব লাগিব নকও আৰু নকও এখন মোৰ স্কুটি ই লৈ লৈছে আব্বাই বজাৰ কৰিব নিদিলে আজি বজাৰ কৰিব নিদিলে আজি মোৰ 1 টকাও ভাবলা নহল গোটেই বছৰ আব্বাই কৰিছে মোৰ 1 টকা তে লুকাই আছে আ আ কি হৈছে চাইছে কেনে চাও এ আমাৰ আবিলি ও মা পলাইছে দেই হৈছে আমাৰ ৰাজহা কি কৰিছে পেলাই পেলাই খাইছে কব কোৱা কোৱা কি গল উমাইতা কানিব যাব লাগে ভিনি ক'ত তে যোৱা লৈ আহা গৈ আমাৰ বাগিচাখন দেখাই দিছো গাইজ চাও গোটেই গছ গছনিয়ে ভৰা চোৱা এয়া হৈছে কুমুৰা গাইজ আহা এফালে আহা ये देखो ইমান ডাঙৰ কুমুৰা আৰু তাৰ পিছত তিতা কেৰেলা গছ তিতা কেৰেলা এতিয়াও হোৱা নাই বিছা ও মা বিছা বুলে গাইছ মোৰ বেয়া ভয় লাগে দে এয়া হৈছে ফুল গছ মানে কি হয় ঠাণ্ডা দিনত বেছিকে হয় আৰু গৰম দিনত নহয় কিয় বা নহয় নাজানো আহা গেটখন মাৰি আৰু ইয়াতো চাও এইখিনি দেখাই দিয়া গুড্ডু গোটেই জংঘল হৈ গল মই সৰুকে লগাইছিলো কিন্তু এতিয়া বহুত কিবা কিবি হৈ গল মানে এইজোপা কি গছ এইটো নহয় এইটো হালধি মানে মোৰ ফেভৰেট বাইজনী আহি আছে মই তাৰ কাৰণে ৱেইট কৰি আছো তাই এতিয়া আহি পাবহিয়ে মানে আমি সবেই ৰখি আছো মানে তাই হৈছে মোৰ পেহীৰ ছোৱালী মানে বাইতা আৰু अभी तक आया नहीं है তাই কাৰণে ৰৈ আছো ও গাইজ আমাৰ বাউন্ডাৰী চাও মানে কত এনেকুৱা মানুহ থাকিব গুডু চোৱাচোন আহা তুমিও আহা এনেকে কাৰোবাৰ কিমান সাহস লাগিব গাইজ যে বেলেগৰ গেটৰ ৱালত আহি এনেকে কাপোৰ মেলি দিবলৈ हम कुछ नहीं कहते हैं अगर यार মানুহৰ ইমানখিনি যদি মূৰত একো নাই আমি কি কম নকম গুডু এটা আৰু খেলিব নালাগে বলাচোন আহা এটা তোমালোকে হাত ভৰি ধুই হুবাচোন বলা এটা আৰু খেলিব নালাগে আহা মাহুবা আরে অফ কৰি দিয়া অফ কৰি হাই কৈ দিয়া हाय कुआ हाय पेही बहुत लाज करे दे ये हमार एकलौता पेही आले बहुत बहुत बजार रखो मोर फेवरेट पर्सन दे कुक दिया कुक न कोय आमा जेहान निकी को नय हैं को नय आमा जेहान कांटू रंगा हो गल আজি চৌকাত বনাব মায়ে আমার মুরব্বী ধর না 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 হইছে আলহাজ পুরা খং উঠি আছে আলহাজৰ কিয় খং উঠি আছে মোহে কামুৰি লটো কি এলিনা এনেকে হেৰি দিয়া চামুচেৰে দেখাই দিয়া কি কৰি আছে
দালি হ'ব মাছ তাৰ নাম জিহান জেহানৰ কি নাই ৰয় কি হৈছে তাৰ কি নাই দাঁত নাই তোমাৰ পৰা খুলি লগাই দিয়া নাই অ খালি কৈছে নানা নানা ক'ত এইটো আমাৰ ভাবি ৰান্ধনী বাইদেউ বহাইছে এইফালে পোলাও আৰু ইয়াতে মোক বাইদেউ কিবা বনাই খোৱা মোক কোৱাচোন কাৰি পাত্তা দি মুৰ্গী অকে মই এটা মোক বনাই খুৱাব দেই গাইজ মোৰ লগত চবেই চলে কাৰণ এতিয়া বাই আহিছোতে বনাই আছে ন এইফালে পেহীয়ে পুৰা জ্বলি আছে বাই কিয় বনাই আছে মই বনোৱা নাই কিন্তু ৰাতিপুৱাৰ পৰা যে কাম কৰি আছিলো সেইখিনি দেখা পোৱা নাই এতিয়া যে বাইতা বনাইছে সেইখিনি দেখা পালে আৰু এতিয়া বনাইছে পোলাও কাৰণে ইয়াতে তেল ঢালিলে আৰু বাকী আৰু বনাব নাই এতিয়া আৰু শেষ ন গোটেইখিনি বনাই কৰি এতিয়া শেষ হৈছে মানে এতিয়া আৰু অফ কৰিব মানে এতিয়ালৈকে নমোৱা নাই এতিয়া 8টা বাজিব তাৰপিছত দুৱা সেই পঢ়াব তাৰপৰা দুৱা পঢ়িব জনাবে তাৰপিছত খুৱাব আৰু তাৰপিছত আপুনি কি খাই ভাল পায় ভাত নে পোলাও কাৰণ আমাৰ তাত টাইম নাই বুজিছেনে ভিনি কিবা ক'বনে আপুনি দিনক দিনে দেখা ল'ৰা হৈ গৈ আছে আমাৰ ৰান্ধনী বাইদেউ কোন ভিনিয়ে মানে ইনডাইৰেক্টলি বাৰ তাৰিফ কৰি আছে আৰু দাদি ধৰিব পাৰিছা এইটো এবাৰ ঈদৰ দিনাৰ আৰু এইটো এদিন আমি চবে কলেজ আমাৰ উন্নাটো নাইকিয়া হৈ গ'ল উন্নাখনৰ চিন থাকি গ'ল মোৰ কোনখন উন্নাইখন তই পেহীয়ে লৈ আহিছিলা ন আমি যামগে ন দাদা বাহি বাহি খুৱাই আছে চবকে মামাই ন বাহিৰে দেখছে হাতত লোৱা ল'ব দিয়া নাই নাই লোৱা তাই তুমি তুলি দিয়া হাতত জেগাওনি তাৰ নাম তোমাৰ নামটো নহয় কি তোমাৰ নামটো কি হা আমি লগাই ললো মেহেন্দি বছৰ হয় কিমান কালাৰ আহিব আমি কালি গম পাম আমি লগাই ললো মেহেন্দি